নমস্কাৰ, মই অধিবক্তা মুকুতা মজুমদাৰ আপোনালোকৰ মাজত মাজে মাজে কিছুমান আইনৰ বিষয়ে আলোচনা কৰাৰ বাবে আহোঁ। আজি এটা নতুন বিষয় লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই অকণমান হ'লেও উপকৃত হ'ব। আমাৰ ভাৰতবৰ্ষত তথা আমাৰ অসমত লাহে লাহে বৃদ্ধি হৈ আহিছে সমলিংগ লোকৰ প্ৰেম আৰু বিবাহ। কিন্তু ইয়াৰ আগতে প্ৰত্যেকেই জনা উচিত যে আমাৰ ভাৰতবৰ্ষত সমলিংগ লোকৰ বিবাহটো বৈধ নে অবৈধ। LGBTQ ইউনিয়নৰ ফালৰ পৰা মহামান্য সুপ্ৰিম কোৰ্টত পিটিশ্যন ফাইল কৰিছিলে আৰু তেওঁলোকৰ পিটিশ্যনত প্ৰেয়াৰ আছিলে যে তেওঁলোককো নৰ্মেল দম্পতীৰ দৰে বিবাহ কৰাৰ অধিকাৰ দিব লাগে। নৰ্মেল দম্পতীয়ে যেনেকৈ সমাজত ডিগনিফাইড লাইফ এটা অতিবাহিত কৰিব পাৰে, তেওঁলোককো সেই ধৰণৰ অধিকাৰ দিব লাগে। নৰ্মেল দম্পতীয়ে যেনেকৈ বেংকত জইণ্ট একাউণ্ট খুলিব পাৰে, ইঞ্চুৰেঞ্চ কৰিব পাৰে বা পেঞ্চনৰ সুবিধা আদি পায়, সেই ধৰণৰ ৰাইট তেওঁলোকক লাগে। কিন্তু মহামান্য সুপ্ৰিম কোৰ্টে তেওঁলোকৰ এই গোটেইবিলাক প্ৰেয়াৰ নাকচ কৰি পেলাই ভাৰতবৰ্ষত সমলিংগ লোকৰ বিবাহ অবৈধ বা ইলিগেল বুলি ঘোষণা কৰে। কিন্তু বহুতেই এই কথা নাজানে আৰু ভাবে যে ভাৰতত সমলিংগ লোকৰ বিবাহ বৈধ। আচলতে এইটো নহয়। কিন্তু তেওঁলোকৰ যিহেতু এইটো এটা ফিলিংছ, তেওঁলোকো ক্ৰিমিনেল বুলি গণ্য কৰা হোৱা নাই। তেওঁলোকেও আন মানুহৰ দৰে সমাজত সুন্দৰকৈ বসবাস কৰিব পাৰিব। তেওঁলোকে লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব পাৰিব। কিন্তু তেওঁলোকক সন্তান এডপ্ট কৰাৰ ৰাইটো দিয়া হোৱা নাই। যদি কোনোবাই ভাবে যে ল'ৰাই ল'ৰাক বা ছোৱালীয়ে ছোৱালীক লগত লিভ ইন ৰিলেশ্যনশ্বিপত থাকি পেলাই এটা সন্তান এডপ্ট কৰি পেলাই তেওঁলোকৰ লাইফটো অতিবাহিত কৰিব, কিন্তু তেওঁলোকক সেই অধিকাৰো দিয়া হোৱা নাই। গতিকে এই কথা প্ৰত্যেকেই জনা উচিত। যদি কোনোবাই ভাবে যে ভাৰতবৰ্ষত সমলিংগ লোকৰ বিবাহ বৈধ, এইটো এটা তেওঁলোকৰ ভুল ধাৰণা। গতিকে সকলোৱে যিবিলাকৰ এই ধৰণৰ ফিলিংছ, তেওঁলোকে এইবিলাক কণ্ট্ৰল কৰি পেলাই এটা নৰ্মেল লাইফ যদি তেওঁলোকে অতিবাহিত কৰে, তেতিয়াহ'লে চৰকাৰৰ সকলো সা সুবিধা তেওঁলোকে পোৱাৰ হকদাৰ হ'ব। যদি মোৰ আইনৰ ইনফৰমেশ্যনবিলাক আপোনালোকৰ ভাল লাগে, মোৰ পেজটি ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ মতামত জনাব। যদি কাৰোবাৰ কিবা সমস্যা আছে জনাব। মই ভিডিঅ' লৈ পেলাই আপোনালোকক জনোৱাৰ যিমান পাৰোঁ ট্ৰাই কৰিম আৰু শ্বেয়াৰ কৰিব, কাৰণ আমাৰ প্ৰত্যেকৰে দায়বদ্ধতা আছে যে এইবিলাক কথা প্ৰত্যেকেই জানক, প্ৰত্যেকেই বুজক আৰু সমাজৰ পৰা এই ধৰণৰ যিবিলাক বিষয় সেইবিলাক লাহে লাহে কমি আহক আৰু প্ৰত্যেকেই সাৱধানে থাকক, সুৰক্ষিত থাকক, ভালে থাকক। ধন্যবাদ।